ঋষামণি আগতৰা কথাৰে পাহি দাসৰ আবৃত্তিৰে প্ৰেমৰ পৰিণাম। মৰমেৰে খাব তেলোৱা বুকুৰ পৰা তোক আঁতৰাই দি আছো, প্লাষ্টিকৰ পলিথিনত ভৰাই ভয়ংকৰ হাবিত থকা পশুবোৰৰ হাতত গতাই দি আছো। ভয়ংকৰ হাবিত থকা পশুবোৰৰ হাতত গতাই দি আছো। মোক ক্ষমা কৰি দিবি, মোক ক্ষমা কৰি দিবি। তোৰ চাগে চিঞৰি চিঞৰি কবৰ মন গৈছে, এয়াই নেকি এজনী মাতৃৰ মমতা? এয়াই নেকি এজনী মাতৃৰ মমতা? মোৰ মন আছিল তোক সুযোগ্য সন্তান হিচাপে কৰিবলৈ, কিন্তু দেউতাকে সেন্দুৰবিহীন পত্নীৰ হাতত তুলি দিলে এটি পাপৰ শ্ৰেষ্ঠ উপহাৰ, এটি পাপৰ শ্ৰেষ্ঠ উপহাৰ। আৰু মই কলংকৰ দাগ ঢাকিবলৈ কাঢ়ি আনিলো তোক মোৰ বুকুৰ পৰা। তোৰ প্ৰবঞ্চক পিতৃৰ হাতত এৰি দিছিলো সমস্ত যৌৱন ভৰা দেহা, যাৰ বাবে হৈ গৈছো আজি বুকু হাৰা, যাৰ বাবে হৈ গৈছো আজি বুকু হাৰা। বহুত কথাই কল্পনা কৰিছিলো, নতুন জীৱনৰ সপোন দেখিছিলো। দুৰ্ভাগ্যই ঘেৰি ধৰিছিল জীৱনৰ বাটত, আশাৰ কলিবোৰ মৰহি গৈছিল তোৰ পিতৃৰ প্ৰণয়ৰ আঘাতত, তোৰ পিতৃ প্ৰণয়ৰ আঘাতত। তোৰ প্ৰতিটো উশাহে মোক অভিশপ্তভাৱে এটি নাম দিব, মই পাপী নাৰী, মই পাপী নাৰী, যিয়ে নিজৰ সন্তানক দি দিব পাৰিছে জংঘলত এৰি। মোক ক্ষমা কৰি দিবি, মোক ক্ষমা কৰি দিবি। ধন্যবাদ।